হাই গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আৰু আমি আজি পূজাত যাই আছোঁ। ইফালে মা আছে, পেহী আৰু মই আৰু বঢ়িয়াকৈ মানে শৰাই লৈ যাই আছোঁ আৰু শৰাই চৰাই লৈ যাই আছোঁ আৰু পূজা চাব আহি আছোঁ। এইকেইটা চুলি তুলি বান্ধা হোৱাই নাই, ষ্টাইল মাৰিয়ে আছে। বিনতে আহি আছোঁ আৰু এনেকৈ মাহঁত আগত যাই আছে খোজকাঢ়ি বেছি দূৰ নহয় বাৰু, আমাৰ ঘৰৰ ওচৰতে ধুনীয়াকৈ আমি আহিছোঁ। আপোনালোকৰ বাৰু পূজাত দেখাই আছোঁ, কেনেকুৱা লাগে ক'ব। আৰু আপোনালোকে ক'ত ক'ত পূজা চালে জনাব দেই। বেছি বচাই দিম। মাহঁতে একদম পুৰা লেকচাৰ মাৰি মাৰি আছে। আমি বাৰু মাহঁতৰ কথা শুনি আহি আছোঁ আৰু একেলগে। গাইজ, পূজা খেলা আহি গ'ল আৰু এইটো হৈছে পূজাৰ মেইন গেট। পিছে বলকচোন ভিতৰলৈকে আমি সোমাই যাওঁ আৰু ভিতৰত আৰু মই ডিজাইনৰ আশীৰ্বাদ লওঁ বুলি ভিতৰৰ ফালে আহিলোঁ। আমি যাবাই নোৱাৰোঁ, যাই আছোঁ পায়স দিছে। আমি ধুনীয়াকৈ পায়স খাবৰ কাৰণে আহিছোঁ আৰু এইফালে গোটেই মানুহকেইটা পায়স খাই আছে। হিমাষ্টিকতে মুখা পায়স খাবৰ কাৰণে আহিছোঁ নে মানে কি হয় চকী দি পেলাই আমি খাই লৈ ল'লোঁ আৰু দেখিছেনে গাইজ, ইমান মানুহ হৈছে। আহি কিনে কিন্তু বহুত ভাল লাগছে দেই। আমি সেৱা চেৱা লৈ ল'লোঁ, এক চাহ খালোঁ আৰু এনেকৈ নাম চাম হৈ আছে, তাকে অলপ চাওঁ বুলি ইফালে আকৌ পূজা কৰা কি হৈছে এইবিলাক অৱস্থা বোকা গোটেই দোকান বজাৰগিলা আছে। ইয়াতে ফাংচন হ'ব, এইফালে মিঠাই দোকান চোকানবিলাক আছে, এইফালে বোকা ফালা গোটেই বোকা, পূজা খালা গোটেই বোকা। ইমান মৰম লগা আৰু চবে ফটোবিলাক উঠি আছে। আমিও ফটো উঠোঁ বুলি আহিলোঁ আৰু ধুনীয়াকৈ গোটেইকেইটাই আমিও ফটো উঠিলোঁ আৰু ষ্টেটাছ দিব লাগিবতো, চবে উঠি আছে সেইকাৰণে আমিও উঠিলোঁ কেইদিনমান। আৰু আমি ইফালে এইবাৰ দোকান বজাৰ ফালে আহি আছোঁ ধুনীয়াকৈ। পূজা চোৱা হৈ গ'ল। আমি এতিয়া ঘৰত যাম আৰু গোটেই ঘৰত যাবৰ কাৰণে ওলাইছোঁ আৰু পূজা চূজা চাই একদম ভাগৰি জুগৰি গৰমত আৰু আমি বঢ়িয়াকৈ আহি আছোঁ ঘৰত। আমি ধুনীয়াকৈ পূজা চূজা চাই আৰু আহি আছোঁ ঘৰত। শৰাই চৰাই দিলোঁ, দি তাতে ভোগ খালোঁ, খাই ধুনীয়াকৈ আহিলোঁ আৰু পূজা চূজা চাই। আপোনালোকৰ পিছে ক'ত ক'ত গ'ল আৰু ক'ত ক'ত যায় পূজা চালে ক'ব, আৰু আমাৰ পূজাৰ ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু আগলৈ দেখাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকৰ মোৰ ভিডিঅ'বিলাক চাই থাকিব। আজিৰ ভিডিঅ'টো ইমান আছিলে, বাই বাই।